ছোৱালী এপাল তেলাই গামবুঢ়া কপাল। মইতো গাঁওবুঢ়া দাইটিৰ ওচৰলৈ কাম এটাতে আহিছিলোঁ। পিছে দীপাক পাই চব পাহৰিলোঁ। কাইলৈ আহিম। বিদু জোন দেখোন কি খবৰ? খবৰ ভালেই। পিছে কথা এটা হ'ল নহয়। কি কথা? এই আমাৰ নবীনক পুলিচে কালি গৰু বিতৰণ দিলে নহয়। কেতিয়া? কালি। বলচোন আমি ডাইটিৰ ওচৰৰ পৰা আহোঁগৈ, গৈ থৈ আহোঁ। গাঁওবুঢ়া দাইটি ঘৰত আছেনে আপুনি? জোন ইমান চৰিছে যেন তই ভিতৰলৈকে ইয়াতে বহ শুনিছানে বোলো? জোন আৰু বিটু আহিছে। তেহেঁতলৈ দুকাপ চাহ লৈ আহিবাচোন। কচোন এতিয়া কি কাৰণত আহিলি তই? শুনক দাইটি, নবীনহঁতৰ ঘৰৰ পৰা দুখীয়া আনি দিয়া হ'ল নহয়। তাতে আজি নবীনক ঔষধ আনিব যাওঁতে পুলিচে গৰু বিতৰণ দিলে। হয় নেকি? কচোন ভালকে কচোন, কি কাৰণত পিটিলে তাক আজি? শুনক। কি হলো মা, তহঁত দুইজনী দেখোন ইমান আমন জীৱনকে বহি আছ? চাচোন আইতাৰ মুখখন এবাৰ, বুকত কিমান কষ্টত আছে। কিনো কৰিম আৰু, এই লকডাউনটো দিয়াৰ পৰা ব্যৱসায় বাণিজ্য একেবাৰে বেয়া বুজিছ। বিলাহী লাও চব পথাৰতে বেয়া হ'ল। বেংকৰ পৰাও লোন ল'লোঁ, একো কৰিবও পৰা নাই আৰু। হ'ব দে, ঈশ্বৰে দিব নহয় কিবা এটা পথ, তাকেলৈ চিন্তা কৰি থাকিব নালাগে। যা মোক হাতখন ধুগে, পানী দিয়া পইতা ভাত কেইটামান ধুচি দিলে, তাকে খাই ল'গে যা। বাৰু দে, মই তই পিছফাললৈকে যাওঁ, ভাত মুখখন ধুই ভাতকেইটাকে খাওঁ। যাচোন তই ভাতকেইটা বাঢ়ি দে গৈ। হ'ব দে হ'ব। পিছে পইচা ক'ত পাম? যাবি বুলি ক'লে ঘৰলৈ যাবলৈ নোৱাৰো নহয়। এই লকডাউন টাইমত যদি তোৰ কিবা এটা হৈ যায় কি হ'ব হা? এই খগেনহঁতৰ মাটি কেইখনত পোৱা টকাকেইটাৰে LIC এখন খুলি ল'লো। তাৰে আকৌ নমিনী তই আছ। তোৰ যদি কিবা এটা হৈ যায় টকাখিনি কি হ'ব হা? একো নহয় দে, দুদিন পিছতে ভাল হৈ যাব আৰু। কিনো কবি। কি হ'ল ল'ৰাটো? তোক পুলিচেনো এনেকে মাৰিব লাগে নে ঔষধ আনিবলৈ যাওঁতে? কিমান দূৰ পালি? একো নাই দে, বহচোন বহ। আমিবোৰ যে দুখীয়া, সেইকাৰণে আমাৰ লগত এনেবোৰ হয় বুজিছা। ধনীবোৰে গাড়ীত এখন কাগজ লগাই অযথা ঘূৰি ফুৰিছে। ভগৱান, মোৰ বয়স হ'ল মাৰি নিয়া, আৰু মোৰ বাবে সোণপোনাটোক দুখ নিদিবা। মোৰ বাবে এই দশা হ'ল। মা, ভিতৰলৈ যাওঁ ব'লক। ঔষধ খাবৰ সময় হ'ল নহয়। ঔষধ খাই বিচনাতে পৰি থাকিব ব'লক।
চাহকাপ খা চাহকাপ এতিয়া তুমি মোৰ ওচৰত ৰৈ থাকিব নালাগে যোৱাচোন কাপোৰকেইটা পিন্ধা আৰু এই মোনাটো ল'বা লগতে এই আমি গাঁও ইটো মূৰৰ পৰা আহিব লাগিব এপাক যোৱা চাহকাপ খা ঐ তহঁতে এনেকে লাহে লাহে চাই থাকিব নহ'ব গম পাইছ নহয় গাঁও কি হৈছে তই নিজে এতিয়া বিশেষকৈ আমি নবীনহঁতৰ ঘৰত যাব লাগিব তাৰপিছত আমি ৰামধন দায়িত্বৰ ঘৰত যাব লাগিব বাবা বেচেৰা ৰামধন দায়িত্বও বৰ কষ্টত আছো বুজিছ বা দাইটি চাহখন বৰ ধুনীয়া হৈছে কিন্তু হয় নেকি আহিবি আকৌ আকৌ চাহকণ খোৱা আহিব ঠিক আছে আহিবি দেই আহিম ঐ চাওঁ বৌ বলো যাওক আপুনি যাওক আহা বলো বৌ বলো কপি দেখোন কি কৰিছ হয় নহয় হ'ব দে মই বোলে আজি নবীনৰ কথা এটা শুনিছো হয়নে হয় কি ক'ব আৰু দুখীয়াই নুগুচে বুজিছে আজি আইতাৰ ঔষধকেইটা আনিবলৈ যাওঁতে তাক পুলিচে বৰ বেয়াকে পিটিলে হয় নেকি হ'ব দে এই মণি মোনাটো দি দিয়াচোন লওক এইটো লওক এতিয়া নোসোমাও নবীনকো কবি যে মই আহিছিলো এতিয়া মই গাঁও ইটো মূৰৰ পৰা আহোঁ ঠিক আছে হ'ব বেয়া আছে নাপাবি দেই ঠিক আছে ৰামধন কি কৰিছা হে এই বনখিনি অকণমান চিকুণাইছো ঠিকে আছে বন হৈছে হা বৰ বন বাদ হৈছে মণি হেৰি এইটোকে লচোন আয়ো কলিজাজনী ইমান ধুনীয়াকৈ অকলে অকলে খেলি আছে ৰান্ধন ৰান্ধন কি ভাবিছ তই বুজিছ তেলাই কচোন এই সৰু ছোৱালীজনীক ওচৰত লোৱা দেখি মোৰ মানুহজনীলৈ বৰ মনত পৰিছে হয় নেকি তৰা চা বেগটো ভিতৰলৈ লৈ যাচোন চকী এখন লৈ আহিবিচোন বাহিৰতে বাহিৰতে বহো নেকি ন আমি ভিতৰলৈ নাযাওঁতে ইমান গৰমত ঠিক আছে হ'ব দে তই থিয় হৈ আছ যে কিনো কবি তহঁতে বহালে ৰৈ আছিলো মই হ'ব দে হেৰি তোৰ বিয়াখন পাতি লওঁ দি ভাল বুজিছ এই বয়সত ভাল হ'ব জানো একো নহয় তোৰ ল'ৰা ছোৱালীকেইটা বৰ সৰু হৈ আছো এই বয়সত এনেকৈ হ'লে নহ'ব বুজিছ ঠিকেই কৈছে দায়িত্বই ঠিকেই কৈছে তই বিয়াখন পাতি ল ঠিকেই কৈছে মোৰ পৰিয়ালৰ ছোৱালী এজনী আছে আপুনি যদি হয় ভয় দিয়ে তেনেহ'লে মই বিয়া কথা পাতিব পাৰিম বুজিছ বিয়াখন পাতিয়ে ল তহঁতে যি ভাল দেখ আৰু ঠিকে আছে আমি উঠো নেকি কি কোৱা যায় নি যাওঁ দে ভাল পাওঁ বেয়া নাপাবি আৰু নাপাওঁ দে তই কিবা যদি লাগে মোক কবিগৈ বাৰু হ'ব দে মোক যদি নাপাওঁ এই আমাৰ জুনু আছে আৰু বিটুও আছে তাৰ কিবা এটা কৈ পঠালেই হ'ল আৰু তই মোৰ ওচৰত এপাক যাবিচোন ঠিক আছে বোলো ৰান্ধন আৰু থাকিবি আৰু দেই ভালে ভালে যাবি আৰু দে ৰাম ৰাম